সময় একেবাৰে স্থায়ী নহয়। আজি যদি অন্ধকাৰ, কালি পোহৰ হ'বয়ে। মানুহে যি নোপোৱা বুলি ভাবে, তাতেই সকলো সম্ভাৱনা লুকাই থাকে। নিজক বিশ্বাস কৰিব শিকা, কাৰণ সৰ্বশ্ৰেষ্ঠ শক্তি তোমাৰ ভিতৰতেই লুকাই আছে। অলপ ধৈৰ্য ৰাখা, সময়ে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে, অপেক্ষা কৰা। ব্যৰ্থতাই শেষ নহয়, ই এক নতুন আৰম্ভণিৰ সংকেতহে। গতিকে ব্যৰ্থ হ'লে ভাঙি নপৰিবা। যি মানুহে নিজৰ জীৱনত কঠোৰ পৰিশ্ৰম কৰে, ভাগ্যও তাৰ পিছে পিছে আহে। অন্যক হেৰালেই মহান হৈ নাযায়, নিজৰ ওপৰত জয়লাভেই মহানতা। যেতিয়াই জীৱন কঠিন লাগে, তেতিয়াই জানিবা তুমি সঠিক দিশে আগবাঢ়ি আছা। নিজ সপোনক বাস্তৱ কৰিবলৈ ভয় নহয়, কাম কৰি দেখুৱাব লাগে। যি মানুহে নিজৰ সময় নষ্ট কৰে, অন্যজনক হিংসা কৰি, সি নিজৰ জীৱনৰ সপোনবোৰকো নষ্ট কৰে। অন্যজনক নিচা দেখুৱাই নিজৰ উচ্চতা বঢ়াব নোৱাৰি, সত্যৰ উচ্চতা নিজ কামে নিৰ্ধাৰণ কৰে। জীৱনত যি মানুহে অন্যক হিংসা কৰে, সি নিজৰ শান্তি, সময় আৰু সম্ভাৱনা সকলো হেৰুৱায়। অন্যজনৰ সুখত দুখী হোৱা মানুহৰ জীৱনত সুখ কেতিয়াও নাথাকে। অন্যজনৰ উন্নতি চোৱাৰ সময়ত ঈৰ্ষা নহয়, অনুপ্ৰেৰণাৰ অনুভৱ কৰা। শিকা, তেতিয়াহে তুমি সঠিক পথে যাব পাৰিবা। যি মানুহে নিজৰ সময় অন্যজনক নিচা দেখুৱাবলৈ খৰচ কৰে, ভাগ্যও তাৰ সময় খাই পেলায়। অন্যক হিংসা কৰি কেতিয়াও নিজে আগুৱাব নোৱাৰি, কাৰণ সময়ে ন্যায় কৰে। যিসকল মানুহে ঈৰ্ষা কৰি জীৱন চলায়, সি সুখৰ পৰা সদায় দূৰত থাকে। অন্যৰ সফলতা দেখিলে যদি তোমাৰ প্ৰেৰণা জাগে, তেতিয়াহ'লে তুমি ইতিমধ্যে এক সফল মানুহ। জীৱনত ঈৰ্ষা নকৰা মানে আত্মশান্তিৰ দিশে এক ডাঙৰ পদক্ষেপ। অন্যৰ ভাগ্যত ঈৰ্ষা কৰি থাকিলে নিজৰ ভাগ্য পিছফালে থৈ যায়। প্ৰতিযোগিতা কৰিব, কিন্তু সদায় নিজৰ লগত, অন্যৰ লগত নহয়। অন্যক হিংসা কৰাতকৈ নিজৰ ওপৰত কাম কৰিব শিকা, তেতিয়াহে সপোন সত্য হ'ব। নিজৰ কামত গৌৰৱ অনুভৱ কৰা, অন্যজনৰ হিংসাত সময় নষ্ট নকৰিবা, এইটোৱে সফলতাৰ বাট। অন্য মানুহক হিংসা কৰাটো সময়ৰ অপচয়। এই সময়ত নিজৰ সপোনত কাম কৰিব শিকা। অন্য মানুহক হিংসা কৰি সলনি কৰিব নোৱাৰি, কিন্তু নিজৰ কামে বিশ্বক সলনি কৰিব পাৰে। অন্যৰ হিংসা কৰিলেও ভাগ্যৰ লিখনি সলনি নহয়, কামেই ভাগ্য সলনি কৰে। হিংসা কৰা সহজ, কিন্তু নিজে কাম কৰি দেখুওৱা, এইটোৱেই শক্তিৰ পৰিচয়। অন্যৰ সুখত ঈৰ্ষা কৰা মানে নিজৰ সুখৰ বাট বন্ধ কৰা। বাট খুলিবলৈ অনুপ্ৰেৰণাৰ দিশে চোৱা আৰু শিকা। অন্যজনৰ উন্নতিত হিংসা কৰিলে নিজে পিছপৰা হ'ব, কাৰণ ঈৰ্ষাই মনৰ শান্তি আৰু ভাগ্য দুয়োখনেই ধ্বংস কৰে। জীৱনত জ্বলন নহয়, জ্বলনৰ পৰা শিক্ষা ল'বলৈ শিকা, তেতিয়াহে ভাগ্য মিঠা হয়। অন্যজনৰ সফলতাত জ্বলি উঠা মানুহৰ জীৱনত কেতিয়াও শান্তি নাহে। নিজৰ পথত আগবাঢ়িব শিকা, কাৰণ ঈৰ্ষাই জীৱনত আগবঢ়াত বন্ধ কৰে।